আপোনালোকৰ খবৰ ভালনে? আজি মই এটা নতুনকৈ ৰেচিপি লৈ আহিছোঁ ভোট জলকীয়াৰ। সৰিয়হ আৰু মিঠাতেলে ভোট জলকীয়া আচাৰ কৰিব। ভোট জলকীয়াখিনি ধুই সৰু সৰুকৈ কাটি লৈছোঁ। আপোনালোকে ভিডিঅ'টোত দেখি আছে। এতিয়া কাঁচৰ বৈয়ামতে ভোট জলকীয়াখিনি ভৰাই থৈছোঁ। এতিয়া মিঠাতেল দিছোঁ। তেল দিয়া ভিডিঅ'টো অসুবিধাৰ কাৰণে দেখুৱাব নোৱাৰিলোঁ। মই এসপ্তাহ কাৰণে ৰ'দত দিলোঁ। ৰ'দত দিলে মানে বহুত দিনৰ সংগ্ৰহ কৰিব পাৰি আৰু। মই এনেকৈ ভোট জলকীয়া বিভিন্ন আচাৰৰ কাৰণে ব্যৱহাৰ কৰোঁ। মই একে পদ্ধতিৰে 4টা বৈয়ামত জলকীয়া সংগ্ৰহ কৰি থৈ দিছোঁ। মই আগতে ৰ'দাই থোৱা বৈয়াম এটাৰ পৰা আপোনালোকক আচাৰ বনাই দেখুৱাইছোঁ। এতিয়া কেৰাহী এটা গৰম কৰি কিনে সৰিয়হখিনি ভাজি ল'লোঁ। বেছি ভাজিব নালাগে, অলপ গৰম কৰি ল'ব। মিক্সাৰত দি কিনে আধা পিচি ল'ব। বেছি গুৰি নকৰিব। আপোনালোকে ভিডিঅ'টো দেখাৰ দৰে আধা পিচি ল'ব। বেছি মিহি কৰিলে আচাৰটো সোৱাদ নালাগে খাব। অলপ গোটা গোটা থাকিব লাগে। আগতে ৰ'দাই থোৱা বৈয়াম এটাৰ পৰা দেখুৱাই আছোঁ। আপোনালোকে দেখিছে তেলৰ লগত জলকীয়াখিনি মিলি গৈছে। মই ইয়াৰ পৰা অলপ লৈ আচাৰ বনাই দেখুৱাই আছোঁ। মই এই জলকীয়া আৰু তেলখিনি আলু পিটিকাৰ লগত আৰু বেঙেনা পিটিকাৰ লগত অকণমান দি খাওক, বৰ সোৱাদ লাগে। এতিয়া মই এই জলকীয়াখিনি মিক্সাৰত দিম। দি কেনে পিচি ল'ম। আপোনালোকে দেখি আছে ধুনীয়াকৈ পিছা গ'ল। পিচি লোৱা সৰিয়হখিনি এতিয়া মিহলাই দিম। জলকীয়াখিনি সমানে সৰিয়হখিনিও দিব। এইটো আচাৰত সৰিয়হ অলপ বেছি লাগে। এতিয়া ভালদৰে সৰিয়হ আৰু জলকীয়া মিহলাই লওক। অলপ সময় চামুচেদি লৰাই থাকিব। এতিয়া নিমখ দি দিম। নিমখটো আপোনালোকৰ আন্দাজমতে দিব। তাৰপিছত ভালদৰে লৰাই অলপ ভিনেগাৰ দি দিম তাত। মই এচামুচমান ভিনেগাৰ ব্যৱহাৰ কৰিছোঁ। ভিনেগাৰ ব্যৱহাৰ কৰিলে আচাৰ বহুত দিনলৈকে থাকে। ভিনেগাৰ মাত্ৰ বগাটোহে ব্যৱহাৰ কৰিব। ভিনেগাৰ ব্যৱহাৰ কৰি কেঁচা মিঠাতেল অলপ দিব তাতে। কেঁচা মিঠাতেল দিলে সোৱাদটো ধুনীয়া হয়। তাৰপিছত বৈয়াম এটাত ভৰাই থৈ দিব। মাজে মাজে ৰদাই থাকিব। এই আচাৰ তেতিয়া বহুত দিনলৈকে থাকে। ভাত বা ৰুটিৰ লগত পৰিৱেশন কৰিব পাৰে। যদি আপুনি ভিডিঅ'টো চাই ভাল পাইছে, তেনেহ'লে লাইক কৰিব। আৰু ভিডিঅ'টোৰ তলত ৰঙা আখৰকেইটা যি দেখা পাইছে, তাত টিপি দিব। ভিডিঅ'টো দেখাৰ বাবে আপোনালোকক সকলোকে ধন্যবাদ।